হাই গাইজ, অসমীয়া ছোৱালী গভীৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া ৰাৱণপুৰা চাব আহিছোঁ। ত' ইয়াতে প্ৰগ্ৰেম হৈ আছে, পৱনদ্বীপৰ প্ৰগ্ৰাম। ত' চাওঁ, ময়ো চাওঁ, আপোনালোককো দেখাওঁ। নিশ্চয় আপোনালোকে ভাল পাব। সকলোকে দেখা পাম ৰাৱণপুৰা মইতো দেখাই নাপাওঁ, চাপৰ চুটি মানুহ দূৰৰ পৰা। তেতিয়াও বাৰু ভিডিঅ'টো কৰিলোঁ, আপোনালোকেও চাই যাতে ভাল পায়। বহুত ইচ্ছা আছিলে পৱনদ্বীপৰ প্ৰগ্ৰাম ওচৰৰ পৰা চাম। চ' আজি চালোঁ, বহুত হেপী মই আজি। বাপৰে বাপ, ইমান মানুহ, মজা লাগিছে চাই। মানুহৰ বহুত ভিৰ। তো ৰাৱণটো ফুৰিব, চ' ৰাৱণটো ফুৰাটোৰে চাওঁ। মইতো দেখাই নাই, মই ফাৰ্ষ্ট টাইম দেখা পাম। বহুত ভাল লাগি আছে, বহুত হেপী। সেইটো কাৰটো জ্বলাইছে, এতিয়া কাৰটো গৈ আছে। পাপা ৰাৱণৰ তাত লাগিব, বাপৰে জুই লাগি যাব। বাৰু চাওঁ, মোৰ লগতে চাওকচোন, মজা লাগিব। গৈ আছে কাৰটো।
লাগিলে এয়া ৰাৱণটো পুৰিলে। বাপৰে বোমা কি চাবা আৰু ৰাৱণটো পুৰি দেখিলোঁ আজি ফাৰ্ষ্ট টাইম ৰাৱণ পুৰা। মই ইমান ডাঙৰ হ'লোঁ দেখা নাছিলোঁ, এয়াই ফাৰ্ষ্ট টাইম দেখা পালোঁ। শেষ জ্বলি পৰি এতিয়া ময়ো চাওঁ। বহুত মানুহ, এতিয়া বলগীয়া মানুহ চাওঁ কিমান মানুহ আহিছিলে।
বাকী আগফালে মানুহ চাব পিছফালে মানুহ চাব কিমান মানুহ কিমান গাড়ী ইমান জাম আজি জামত ওলাব পাৰিম নে নাই নাজানো আৰু তোমালোকে চাই থাকক মানুহ চ' বাই বাই গাইজ জামৰ পৰা লাহে লাহে ওলাওঁ বাই বাই নেক্সট ব্লগত লগ পাই আছোঁ যোনবিলাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব